তো নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। তো আজি ৰাতিপুৱাৰ পৰাই একদম পূৰা কাপোৰ চাপোৰ ধুলোঁ। সেইপিনেও মেলি দিছোঁ কাপোৰ আৰু পিছপিনে মেলি দিছোঁ। তো এইবিলাক কৰিলোঁ, ভাবিলোঁ অলপ মুচোঁ নেকি। তাৰপিছত আজি আৰু নুমছিলোঁ আৰু বতৰটো অলপ বেয়া, অলপ ঠাণ্ডা ঠাণ্ডা লাগি আছে, সেইকাৰণে আজি নুমছিলোঁ। তো আজি ভিডিঅ'টো চাই থাকক আপোনালোকে, কি কি কৰোঁ দিনটোত। চব্জি কামত লাগি আছে, চব্জি বনাবা। আৰু এইটো কি চাউল মায়ে? জহা চাউল। আৰু তুমি কি কৰিছা? শিল বাচিছা? শিল বাচিছা? এতিয়া মই বহালোঁ ভাত। তো প্ৰথমতে ভাতকেইটা বহাই দিছোঁ, ভাতকেইটা হ'লেহে বাকীখিনি হ'ব। আৰু অকণমান মাক হেল্প কৰি দিওঁ, মই যিহেতু ভাত বনাইছোঁ, আঞ্জা বাহিৰত বনাব। তো ব'লক আজি ভিডিঅ'টো চাই থাকিব। গুড মৰ্ণিং। আজি নেক্সট দিনাৰ ভিডিঅ'। কালি বহুত মানে কাম থাকিল, কিবা কিবি ভিডিঅ' কৰিব টাইমেই নাপালোঁ। তো সেইকাৰণে আজি মানে ভিডিঅ' কৰোঁ। আজি অলপমান কিবা পিঠা বনাম বুলি ভাবিছোঁ। তো আজি দেখাম আপোনালোকক। এতিয়া মই গা পা ধুই আহিলোঁ আৰু ইমান ঠাণ্ডা লাগছি, পূৰা একদম তলতো হাইনেট পিন্ধি লৈছোঁ, ভৰিত মোজা, একদম তামাম ঠাণ্ডা লাগছি। এতিয়া মই অকণমান খোৱা যোগাৰ কৰোঁ, যিহেতু মই গা পা ধুই চাকি দি একো খোৱাই নাই। তো মই বাহিৰৰ পৰিৱেশ দেখুৱাই আছোঁ ৰ'ব। আজি মানে কুঁৱলী কি কৰি থৈ দিছে। এয়া পথাৰখন চাওক, একদম বগা পৰি আছে আৰু চাৰিওফালে। সেয়ে মই এতিয়া মানে ৰাতিপুৱা মানে ভাত খাই, কেতিয়াবা ৰুটিও খাই যায়। তো সেইকাৰণে মই এতিয়া অকণমান ভাতৰ যোগাৰ কৰোঁ। তো আপোনালোকক লগ পাই আছোঁ মই ভাত পানী বনাই উঠি। তো ৰ'দটো কিবাকৈ অলছি অলপমান, ৰ'দ পাই আছোঁ এতিয়া। আৰু মায়ে ফালে লাৰুৰ কাৰণে নাৰিকল চেলে আছে। আৰু মায়ে টিকলাটোৱেও নাৰিকল চেলে আছে, ভালকৈ দেখাই আছোঁ ভিতৰৰ পৰাই। এইয়া আমাৰ কামেলা চলি ইমান কাম কৰে, হয়নে গুনু? অনো কাম হ'ল? কাম হ'ল? কি বনাবা? লাৰু বনাবা? কি হ'ল লাৰু? ককনাট লাৰু। আমাৰ বিহুৰ কাম চলি আছে, এফালে এটা চাফা অভিযান। এই নানি চাচো ই বসি না কিয়? এইয়া নাৰিকলৰ পানী। মোৰ কাৰণে মানে নাৰিকলৰ পানী খুব ভাল, সেইকাৰণে নাৰিকলৰ পানী খাই আছোঁ। তো নাৰিকলকেইটা যিহেতু বহুত ধুনীয়া নাৰিকল আছিল, সেইকাৰণে পানীখিনিও বহুত ধুনীয়া। তো খাই লওঁ, চেকা টেকা নাই আৰু ইমান নাৰিকলৰ পানীৰ খখ, চেকা টেকা লেঠা নাই, লেতেৰা খাই আছোঁ। এয়া মায়ে নাৰিকল কুটি আছে লাৰুৰ কাৰণে। আৰে এইটো কাষত বহি চাই আছে, কাৰণ বাবু তাৰমানে এইবাৰ চব বস্তু তাৰমানে প্ৰথম পাইছি না, সেইকাৰণে মানে চব সি চাই আছে, কি কৰি আছে, নাৰিকল কিয় কাটিছে, আৰু ইমান প্ৰশ্ন, পূৰা প্ৰশ্ন সুধি আইতাকৰ লগত বহি আছে। আৰু অলপমান ৰ'দটো ওলাইছে। তুমি কাম কৰি দি আছা? এই মইনা ৰ'দ পৰি আছে। যোৱাৰ পাছত এই আৰম্ভ মোৰ। আমাৰ বিহুত মানে সকলোৰে হাত আছে পিঠা লাৰুত। মানে এই বস্তু পাম সেইকাৰণে কৰি দি আছো আৰু মাইক হেল্প কৰি, তেতিয়া খাব দিব মায়ে আমাক। আমাৰ ধাউমাত নহ'লে একলাই খাব, নহ'লে আমাৰ মায়ে একলাই খাব, সেইকাৰণে আমি যোগদান দি আছো। আমাৰ মইনাই মনে মনে নাৰিকল খাই আছে, আমি গমেই পোৱা নাই। নাৰিকল ৰোগাত যোগদান দিব আহিছে। এইটো নাৰিকল চুৰকি আছে। নাৰিকল চুৰকি আহিলোঁ লাৰুৰ বাবে। আৰু এতিয়া মই তিনিযোৰ ঘৰত পিন্ধাই মেখেলা চাদৰ ওলাইছোঁ, ইয়াৰে এযোৰ পিন্ধি লওঁ। তো যিহেতু বিহুৰ বতৰ মেখেলা চাদৰযোৰ পিন্ধিলে ভাল লাগে, সেইকাৰণে এইকেইদিন মানে পিন্ধিম আৰু, যিহেতু এনেই পিন্ধা নাযায়। তো ইয়াৰে এযোৰ পিন্ধি লৈ লগ পাই আছোঁ ৰ'ব। কাপোৰযোৰ পিন্ধি ল'লোঁ। তো এতিয়া ভোক লগা নাই বাৰু, তো এতিয়া মানে ভোক লগা নাই, ভাবিলোঁ অলপ গুড়া খানা খাওঁ। এয়া
পানী গৰম কৰিছিলোঁ। তো বিহুৰ বতৰত মানে লাড়ু পিঠা এয়া গুড়া সান্দহ খাই এটা বেলেগ মজা লাগে। তো সেইকাৰণে মই ভাত খাবলৈ এতিয়া মন নাই। এওঁ গৈছে আজি মানে নাৰা কাটিব মানে পুজিৰ বাবে, আৰু তাতে মানে খানাও খাব। সেইকাৰণে দেখিব মোৰ ভিডিঅ'টো শেষলৈকে, তেওঁলোকক কি কি কৰিছে, মোৰ ঘৰত কি কি কৰি আছোঁ, তো চাই থাকিব। এওঁ আনিছিলে এয়া শাক, তো শাকখিনি থৈ দিওঁ। তো মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কিমানখিনি দেখুৱাব পাৰিছোঁ, কিমানখিনি নোৱাৰিছোঁ সেইখিনি নাজানো। যি পাৰিছোঁ যি নোৱাৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকিব বুলি আশা কৰিলোঁ। তো এতিয়া মই এইখিনি খাই লওঁ, খাই লৈ কিনে এতিয়া লাড়ু বান্ধিব আছে, তো লাড়ুকেইটাও বান্ধি লওঁ। তো লগ পাই আছোঁ, চাই থাকিব মোৰ ভিডিঅ'টো। তো আমি পুৰা একদম বিহুৰ লাড়ু বনাত লাগি গৈছোঁ। বছজনী আমাৰ ডাঙৰজনী লাড়ু বনাই আছে, ভাজি আছে বৰ্তমান হোৱা নাই। তো তাকে লাড়ু বিয়া দিছোঁ লাড়ু চেনি কিমান দিছি মা? চেনি কিমান দিছি? 4 পোৱা চেনি, 4টা লাড়ু। 4টা নাৰিকলৰ 4 পোৱা চেনি। একদম পুৰা লাড়ু বিহু পুৰা লাগি গৈছে। বিহু গাত লাগছি না, সেইকাৰণে পুৰা মেখেলা চাদৰ মেইন আমাৰ, সেইকাৰণে মেখেলা চাদৰ পিন্ধি আছোঁ আৰু আজিৰ পৰা আৰম্ভ কৰিছোঁ। এনেকৈ নিপিন্ধোৱে, বিহু বুলি এনে পিন্ধিম আৰু। বিহু পুৰা লাগিছে গাত, পোৱা নাই নহয় 3 বছৰমান। এইজনীক চা, আমাৰ মাজুজনীৰ উৎপাত। আৰু নহয়, মাজুজনী আমাৰ গোটেইকেইটাতকৈ বয়সত সৰু না, সেইকাৰণে সৰু স্বভাৱ যোৱাই নাই। খেলে থকা টাইমত এই বিয়া বিয়া হ'লে এই অৱস্থা হয়। এয়া মায়ে কুটি আছে কি কমলাৰ বাকল, ইয়াতে দিব। কমলা টেঙাৰ বাকল মানে ইয়াতে দিলেই গোন্ধটো ধুনীয়া আহে, আৰু এটা একদম ফ্লেভাৰ ধুনীয়া আহে, আৰু খায়ো মস্তি লাগে। এইটো বিহু বুলি নাৰিকল মেইন, সেইকাৰণে দেউতাই তাত নাৰিকলখিনি গোটেই কাটি থৈ দিছে। তাৰমানে কি হ'ল, লাড়ুখিনি মানে ভালকৈ হোৱা নাই। ইমানকেইটা মানুহ লগ লগা এতিয়াও মানে লাড়ুখিনি ভালকৈ নহ'ল, সেইকাৰণে আৰু নতুন কৰি আৰু ভাজিব লগা হ'ল। চব্জি বেপাৰী আছি, তুমি দাউৰি দাউৰি আহা। আজি বহুত দিন দেখাই নাই। বেপাৰী আজি ফাৰ্ষ্ট আহিছে, তুমি দাউৰি দাউৰি আহা। কেৰাহী লৈ বনাই লৈ যাব। আমাৰ এইটো একদম খানা চানা খাই বাপৰে নাৰা কাটকা সেই বিন ৰাখো ভাল কথা, ইমান ভাল দিদি আমাৰ। এয়া মই দেখিলো বিন, বেলেগ নালগে আনছি বাকি। এয়া বিলাহী ৰাখি আছে। হাইব্রিড ডাঙা ডাঙা আমি জানো, আমি আর চিন্তা পানি বস্তু 4.5 কেজি মানে না ভেলা পুজিৰ নাৰা কাটি আছিল, আনবা যাব খানা খাইছি। চব্জি ৰাখি আহি গলো, ধুনীয়া চব্জি ৰাখি আহি গলো। এতিয়া লাড়ু বান্ধিম। আমাৰ ইউটিউবাৰ জনী আহি আছে ভিডিঅ' বনাই বনাই। হাই, আমি এতিয়া লাড়ু বান্ধিম। সৰু কাৰণে ইমান পালা মানে য়েছ, সৰু কাৰণে মই সৰু তললে যাই থাকো। তোমাৰ ভিডিঅ' হোৱাই নাই, তুমি ভিডিঅ' বনোৱাই নাই। তুমি ইমান টাইম এতিয়া এনে বকি থাকিলা। মই এতিয়া টোপনি মাতি কিন, নহ'লে মই আপোনালোকে দেখা নাপায়, সেইকাৰণে মই লাড়ু বান্ধি আছো। মই চাই থাকিম। পাছা বাঢ়ি লৈছো কুবা ভাল এতিয়া বোলো বয়সত সৰু হ'লেও কাম নাই, মাজু হ'লো না। সেইকাৰণে মোক দম দি থাকে এইকেইটাই, ডাঙৰকেইটাই মোক বহুত দম দিয়ে। আৰু মায়ে ফালে ভাজা লাড়ুৰ কাৰণে যোগাৰ কৰি আছে। ই তামোল, ইচ বুঢ়ী, আমাৰ এইটো বুঢ়ী তামোল চবে আছে। এইটো টোপনি পাতা শাৰী পালাকে আমি গোটেইকেইটাই লগ হৈ বনাই লওঁ। এয়া আমাৰ মিঠে, এতিয়া মায়ে মিঠে পগাব যাব। কাঁহী মিঠে একদম আনছি, আৰু চবকে তামোল দিছে, মোক মিঠে দা। লাড়ু বান্ধা ক্লিয়াৰ। এতিয়া মাইকি কৰি আছে চাওঁ।
তো সেই বিহুৰ কাম এনেকৈ আমাৰ চলি আছে। মায়ে ফালে পূৰা একদম কামত লাগি আছে। তো চবেই আমাৰ একদম মিলি জুলি চব কামত ব্যস্ত। সেইখিনি কালাৰ কি ধুনীয়া হৈছে। এয়া মিঠে পাকাইছে, এয়া মাহ কৰে, এয়া ভাজা লাড়ুৰ বাবে চব মিক্স কৰি থৈ দিছে মায়ে। এয়া লৈছোঁ ভাজা পিঠাৰ বাবে পিঠাগুড়ি ভাজি থৈছিলোঁ, এয়া ৰিফাইন, অকণমান নিমখ দিম ইয়াত। তাৰপিছত বাহিৰত মায়ে মিঠে পগাই আছে, তাৰ পৰা মিঠেই দিম। বিহুৰ প্ৰথম আলহী ককৰা লৈ দৌৰি আছে। কাটা মুখ এফালে এতিয়া আৰম্ভ হৈছে ভাজা লাড়ু। ড্ৰেছ চেঞ্জ কৰি ৰাতিপুৱা লগত আহি গ'লোঁ, কাৰণ ঠাণ্ডা ঠাণ্ডা কুলকুল কুলকুল। এতিয়া আৰু ভাজা লাড়ুৰ কাম চলি আছে। মই এই কামত নাই, কাৰণ মোৰ বেলেগ কাম আছে। মই খাবা আহিম ন মাৰ খং উঠছি, এনে খুৱাব নেকি? এইবাৰ কাকোৰ কাৰণে নোখোৱাই নবা, চবে হাত লগাব লাগিব। এইবাৰ বোলে বিহুত আৰু হ'লে আৰু ভাজা পিঠা জলপান লাড়ু হ'লে আৰু বেছি টাইম নাই। এই দুটাই বান্ধি আছে লাড়ু, ভাজা লাড়ু। মই ভাজা লাড়ুত নাই, তুমি নাই ন? নাই। এতিয়া বনাব ওলাইছে ঘিলা পিঠা ন? ঘিলা পিঠা কোৱা নে? আমি কওঁ ভাজা পিঠা, যি কয়। মই আগতে তৰা বনাই দিছিলোঁ। তো এতিয়া মানে হেৰি নাই নাই, সেইকাৰণে তাড়াতাড়ি আৰু ঘৰৰ ফেমিলি, মই আছোঁ কেমেৰাৰ পিছত। মোৰ ভাজা পিঠা হৈ গ'ল ৰেডি, মানে ঘিলা পিঠা হৈ গ'ল এয়া ৰেডি। এতিয়া বাইদেউহঁতে বনাইছে, মানে বৌহঁতে বনাইছে, মায়ে বনাইছে। তো মুৰ্গীখন হ'ল। তো তাৰপিছত এতিয়া মই সিহঁতক অকণমান হেল্প কৰি দিওঁ। তো এয়া আমাৰ পিঠা পুৰা চাহকাপ মাৰ ফালৰ পৰা। লাড়ু পিঠা লাড়ু লাড়ু নাৰিকল লাড়ু, তাৰপিছত কি ভাজা লাড়ু আৰু কাটা বিস্কুট। যিহেতু আমাৰ তিল দিয়া পিঠাখন হোৱা নাই, সেইকাৰণে কাটা বিস্কুট। তো এয়া আমাৰ প্ৰিপাৰেশ্যন চলিয়ে আছে বিহুৰ, চেচ হোৱা নাই। তো এয়া লাড়ু টেষ্টিং নহয় বাৰু, আগতে একবাৰ খালোঁ। ভাল লাগে লাড়ুকেইটা ধুনীয়া হৈছে, কিন্তু অলপ ঢিলা হৈ আছে। তো আজিৰ কাৰণে এয়া ঘিলা পিঠা ৰেডি হৈ গ'ল, নাৰিকলৰ লাড়ু ৰেডি হ'ল, আৰু এয়া ভাজা লাড়ু ৰেডি হ'ল। তো ধুনীয়া কৰি জুইকুৰা যাতে জ্বলিয়ে আছিল, ইয়াতে মানে ভাজা বহাই দিলোঁ পুৰা ধুনীয়া কৰি। আৰু সেই কৰিবৰ মন নেগাল আৰু গেছত এতিয়া ভাতকেইটা বহাই দিলে হ'ল। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ দিয়ক। এফালে মই ভাত বহাইছোঁ, তাত হেৰি বনাই আনিলোঁ, ভাজা বনাই আনিলোঁ। তো গা চা একদম ভাল লাগি থকা নাই, দিনটো আজি এনেকৈয়ে গৈছে। অলপমান মানে ৰেচি লোৱা নাই, আপোনালোকে গমেই পাইছে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ। তো আজি ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। তো যিহেতু বিহুৰ বতৰ, কালি আৰু কি বনাওঁ সেইটো চাই থাকিব আপোনালোকে। তো আজিলৈ আহিছোঁ, বাই বাই। থেংকছ ফৰ ৱাচিং।